প্ৰথম প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া চলচ্চিত্ৰ ষ্টুডিঅ'ৰ নামটো কি? সময় মাত্ৰ 3 ছেকেণ্ড। উত্তৰটো হ'ল তেজপুৰত 1934 চনত প্ৰতিষ্ঠিত চিত্ৰবন। দ্বিতীয় প্ৰশ্নটো হ'ল অসমৰ প্ৰথম বোলছবি কোনখন? উত্তৰটো হ'ল জুতিপ্ৰসাদ আগৰৱালাৰ জয়মতী 1935 চনত। 3 নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পী কোন? উত্তৰটো হ'ল প্ৰফুল্ল চন্দ্ৰ বৰুৱা। 4 নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া উৎকণ্ঠাধৰ্মী চলচ্চিত্ৰ কোনখন? উত্তৰটো হ'ল ডক্টৰ বেজবৰুৱা। 5 নম্বৰ প্ৰশ্নটো হ'ল জয়মতী চলচ্চিত্ৰত জয়মতীৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল? উত্তৰটো হ'ল আইদেউ সন্দিকৈ। 6 নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া হাস্যৰসাত্মক চলচ্চিত্ৰ কোনখন? উত্তৰটো হ'ল ইটো সিটো বহুতো। 7 নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰৰ নাম কি? উত্তৰটো হ'ল অবুজ বেদনা।